1995 চনৰ কথা। তেতিয়া গৰিমা বম্বে ছফিয়া কলেজৰ BA ইংলিছ মেজৰৰ ছাত্ৰী আছিল। 2002 চনৰ ফেব্ৰুৱাৰী মাহ তেওঁ আমাৰ ঘৰলৈ বোৱাৰী হৈ আহে। কিন্তু তাৰ আগৰ 1.5 বছৰৰ ভিতৰত আমাৰ পৰিয়ালত আটাইতকৈ ডাঙৰ আৰু শোকাবহ দুৰ্ঘটনা ঘটিল। জুবিন বুজাব নোৱাৰাকৈ ব্যৰ্থিত হ'ল। হেপাটাইটিছ ৰোগত ভোগা মাকক জুবিনে বম্বেলৈ নি তাৰ লীলাৱতী হস্পিটেলত চিকিৎসা কৰাইছিল। 2000 চনৰ 3 ছেপ্টেম্বৰ তাৰিখে পুৱতি নিশা এলিয়ে শেষ নিশ্বাস ত্যাগ কৰে আৰু মৃত্যুত যাৱতীয় কৰ্মকাণ্ড সকলো তেওঁ নিজেই সম্পন্ন কৰিছিল। সকলোখিনি মাতৃভক্তি আৰু মৰম গুপুতে গুপুতে নামৰ গীতটোত ঢালি দিছিল। 2002 চনৰ 16 জানুৱাৰীৰ জুবিন হেঞ্চবোৰৰ সৈতে বাছখনত গৈছিল। তেওঁৰ নতুন ফৰ্ড আইকন গাড়ীখনত অংকী, জয়ন্ত পাত্ৰ ড্ৰাইভাৰ আৰু মেনেজাৰ আছিল। পাছৰ চিটত লিখক ৰবচন বৰুৱা আছিল। আনফালৰ পৰা অহা তীব্ৰবেগী ট্ৰাকখনৰ খুন্দাত জংকী আৰু জয়ন্তৰ থিতাতে মৃত্যু ঘটে। এই খবৰ জুবিনে পাই ৰাতি বালিপাৰাৰ সেই ৰাস্তাত জুবিনে চিঞৰি চিঞৰি কান্দি কোনোবা এখন গাড়ী ৰখাত তাত মৃতদেহ দুটা উঠাই গুৱাহাটীৰ DG মিউজিক ষ্টুডিঅ'লৈ লৈ আনিছিল। নৱগ্ৰহত সদাহ কৰা আৰু তাৰ পাছত খানাপাৰাৰ আমাৰ কোৱাৰ্টাৰলৈ ঘূৰি আহি বিচনাত পৰি দিয়ালৈকে তেওঁৰ শৰীৰ ৰিজু হৈ আছিল। মৰমৰ ভণ্টি জংকীৰ তেজ লাগি থকা ঘড়ীটো আজিও সাঁচি থৈছে। কেতিয়াবা দুখত ভাগি পৰিলে কৈ উঠে,